হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি মই কঁঠাল আচাৰৰ ৰেচিপি এটি বনাম, তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব। এয়া মই আচাৰ বনাবৰ কাৰণে কঁঠালটো ভালদৰে কাটি লৈছোঁ। হাতত পলিথিন লগাই লৈছোঁ যাতে আঠাবোৰ লাগি নধৰে। এয়া মই এতিয়া কঁঠালখিনি ভালদৰে ধুই লৈছোঁ। এতিয়া কঁঠালখিনি কেৰাহীখনত বইল কৰি ল'ম। এতিয়া মই ইয়াত সোৱাদ অনুসৰি অলপ নিমখ দিম আৰু লগতে অকণমান হালধি দিম। তাৰপাছত ঢাকি ৰাখিম। এয়া প্ৰায় 20 মিনিটমানৰ পাছত এতিয়া মই কাঁহী এখনত উলিয়াই ল'ম। এতিয়া উলিয়াই হৈ গ'ল। এইখিনি ৰ'দত দিব লাগিব, পানীখিনি শুকোৱালৈকে। এয়া ৰ'দত দিয়াৰ পাছত পানীখিনি শুকাই গ'ল। এতিয়া মই অলপ সৰিয়হ গৰম কৰি লৈছোঁ, লগতে পাঁচফোৰণো অলপ দেৰি ভাজি ল'ম মই। এতিয়া মই গৰম কেৰাহীত মিঠাতেল গৰম কৰি লৈছোঁ। এতিয়া তেল গৰম কৰি হৈ গ'ল। এয়া মই কঁঠালখিনি বইল কৰি পেলাই শুকুৱাই ল'লোঁ। ইয়াত 7টামান জলকীয়া ফালি লৈছোঁ, সেইটো শুকুৱাই লৈছোঁ। মই কঁঠালখিনি গৰম তেলত দি দিম। জলকীয়া কেইটুকুৰা দি দিম। ইয়াত মই ৰেড চিলি পাউডাৰ দিম 1.5 চামুচ। হালধি দিম 1/2 টেবুল স্পুন। খুন্দি লোৱা পাঁচফোৰণ দিম 2 চামুচ। অনুসৰি নিমখ দিম। বইল কৰোঁতে যিহেতু নিমখ দিয়া আছিলে, এতিয়া এচামুচে দিছোঁ। ইয়াতে দিম গুড়া কৰি লোৱা সৰিয়হৰ গুটি 2 চামুচ। এতিয়া এইখিনি ভালদৰে মিহলাই ল'ম। তেলখিনি ঠাণ্ডা নোহোৱালৈকে এনেকৈ থ'লে। এতিয়া মই এইখিনি ভালদৰে টেমা এটাত ভৰাই ৰাখিম। মাজে সময়ে ৰ'দত দি থাকিব। ভিডিঅ'টি যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।